ক'ব খুজিছে কি কিনিব আপুনি পূজা পূজা লাগিছে নে ইয়াত পূজা পূজা লাগিছে এনে মাজত উপস্থিত আছোঁ নমস্কাৰ মই চাহৰুল লস্কৰ আপোনালোক সকলোকে অসমীয়া লাইভৰ তৰফৰ পৰা শাৰদীয় দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন জ্ঞাপন আৰু আজি মহাসপ্তমী সমগ্ৰ বিশ্বৰ লগতে নগাঁৱতো ভক্তপ্ৰাণ ৰাইজে উৎসাহ আৰু উদ্দীপনাৰে আৰু সমগ্ৰ কোভিড প্ৰট'কল মানি শাৰদীয় দুৰ্গা পূজা উপভোগ কৰিবৰ কাৰণে ওলাই আহিছে আৰু আজি আমি আছোঁ নগাঁৱত আমি কেমেৰা পাৰ্চন তাছিম আহমেদৰ সহযোগত নগাঁৱৰ দুৰ্গা পূজাৰ কিছু পৰিস্থিতি দেখাম আৰু মানুহৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম মুহূৰ্তত উপস্থিত আছোঁ দাখায়াপট্টি এটি পূজা মণ্ডপত আৰু দাখায়াপট্টি পূজা মণ্ডপৰ পূজাৰীৰ পৰা আমি জানিব বিচাৰিম কিছু প্ৰতিক্ৰিয়া ল'ব চেষ্টা কৰিম প্ৰায় 2 বছৰৰ অন্তত আনুষ্ঠানিকভাৱে চৰকাৰে ৰাজ্য চৰকাৰে আয়োজন কৰিব দিলে কিছু কোভিড প্ৰট'কল মানি হ'লে পূজা আয়োজন কৰিব দিলে তাৰ বিষয়ে আপুনি অসমবাসী বিহুটোৰ লগতে ৰাইজৰ কাৰণে পূজা মণ্ডপত ৰাইজকটো অনুৰোধ কৰিব নালাগে ৰাইজ বহুত পাহতে আছে পূজাভাগ তেনেকৈ বিহুটো অসমবাসীৰ কাৰণে আৰু পূজা দুৰ্গা পূজা অসমবাসীৰ পুৰা দুইটা চাই আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ নগাঁৱৰ এটি মিঠাইৰ দোকানত যিহেতু আপোনালোকে জানে দুৰ্গা পূজাত মিঠাইয়ে বহুত ডাঙৰ এটা ভূমিকা পালন কৰে আৰু আমি এয়া দোকানৰ গ্ৰাহকৰ সহায় কেনেকৈ গ্ৰাহকটো এতিয়া বৰ্তমান ঠিকে আছে বিশেষকৈ আমাৰ গ্ৰাহক তোমাৰ যোৱা বছৰত বহুত কম হৈছে এই বছৰত বিশেষকৈ বেছি পাই আছে আৰু কি আপোনালোকৰ ইয়াত কি ইয়াত আইটেমটো তোমাৰ বহুত আছে আমাৰ একফালৰ পৰা ক'ব গ'লে শেষ নহ'ব তোমাৰ চিঙৰা কচুৰি বৰফি লাড্ডু দুৰ্গা পূজা উপলক্ষে কিবা অফাৰ লগাইছে নেকি আপোনালোকৰ দুৰ্গা পূজাৰ বাবে অফাৰ নাই অফাৰ এতিয়া আমাৰ যিখিনি আগৰ দাম চলি আছে এইটোৱে চলি অফাৰ অন্তত কোভিড পৰিস্থিতি কাম কৰাৰ পিছত আপোনালোকে দুৰ্গা পূজা আনুষ্ঠানিকভাৱে উদযাপন কৰিবলৈ পাইছে যদিও চৰকাৰে কিছুমান কোভিড প্ৰট'কল লগাইছে কোভিড SOPৰ জৰিয়তে কোভিড প্ৰট'কল লগাইছে তাৰপিছতো আপোনালোকে উদযাপন কৰিব পাইছে তাৰ বিষয়ে আপুনি কি ক'ব মনৰ অনুভৱটো কেনেকুৱা না আমাৰ কোভিড প্ৰট'কলটো মানিবলৈ চলিব লাগিব আৰু দুই নম্বৰ কথা পূজাটো পূজা হ'বই লাগিব পূজাটো যেনেকুৱা হ'ব লাগে আৰু কোভিডটো যিমান থাকে কোভিড প্ৰট'কল মানিবলৈ ভেকচিন লোৱা হৈ গ'ল আৰু এতিয়া কোভিডৰ জেগাত কোভিড এতিয়াতো কমি গ'ল 90% ভেকচিন লোৱা হৈ গ'ল পূজা পূজা লাগিছে নে ইয়াত পূজা পূজা লাগিছে এনে মাৰ্কেটত মানে গ্ৰাহকৰ ভিৰ কেনেকুৱা আছে আগৰ নিচিনা নাই চাগে নাই গোটেইকেইটা বস্তু দুৰ্গা পূজাত বহুত প্ৰয়োজনীয় সৰু ল'ৰা ছোৱালীৰ কাৰণে বহুতখিনি এইবোৰ তো এইবাৰ কিনা যোৱাবাৰটো বাৰু নাছিলে প্ৰায় 2 বছৰ হ'ল 2 বছৰৰ পিছত আনুষ্ঠানিকভাৱে চৰকাৰে দুৰ্গা পূজা উদযাপন কৰিব কিন্তু যোৱাবাৰটো নাছিলে আৰু 2 বছৰ আগতে আছিল এতিয়া কেনেকুৱা মানে আগৰ নিচিনাকৈ আগৰ নিচিনা নাই এতিয়া ধৰি লওক যেনে তেনে আকৌ কিবা এটা হৈ আছে যেনে তেনে আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ নগাঁও দাখায়াপট্টি এই কাপোৰ দোকানত আৰু কাপোৰ দোকানীৰ পৰা কিছু প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম কাস্টমাৰ হ'লে ভাল আছিল আনুষ্ঠানিকভাৱে আৰু তাতে দেখা গৈছে কাপোৰৰ মাৰ্কেটত বহুত মানুহ আহিছে কেনেকুৱা বেচা কিনা কেনেকুৱা বা কৰোণাৰ কাৰণে কিবা
প্ৰভাৱ পৰিছে নেকি? দেখা মানুহ বেছি, যোৱা মানুহ কম। অকণমান 2-এটা কাষ্টমাৰ ওলাইছে, যোৱাবাৰতকৈ অকণমান ভাল, কিন্তু ক'বলৈ গ'লে নাই আৰু দোকান দেখিছে খালী পৰি আছে চব। মানে কৰোণাৰ বাবে মানুহৰ আৰ্থিক অৱস্থা অলপ বেয়া হ'ল। বহুত নাটনি, অলপ নহয় বহুত নাটনি টানাটানি হৈছে। কি দোকানী, কি চেলছমেন, কি কাষ্টমাৰ, চবেই আহি পেলাই এটা কথাকে কয়, খাম নে পিন্ধিম। লাহে কৰি মই তোমাক কিছু নাহিছোঁ। আমি নিউজ পৰ্টেলৰ পৰা আহিছিলোঁ, দুৰ্গা পূজা উপলক্ষে আমাৰ নিউজ পৰ্টেলৰ পৰা ৰিপৰ্ট এটা কৰি আছোঁ। আমি আৰু এটা দোকানত আহি উপস্থিত হৈছোঁ আৰু আমাৰ লগত এজনী বাইদেউ আছে। বাইদেউক আমি বাইদেউৰ পৰা কিছু প্ৰতিক্ৰিয়া জানিব চেষ্টা কৰিম। তো কি ক'ব খুজিছে, কি কিনিব? কি লৈছে আপুনি, কি লৈছে? মানে যোৱা 2 বছৰ আগৰ ভিত্তিত মানে এতিয়া কমকৈ শ্বপিং কৰিছে নেকি? মানে কৰোণাৰ কাৰণে চব মানুহৰে আৰ্থিক অৱস্থা কিছু দুৰ্বল হৈছে।